কালি জুবিন গাৰ্গ ক্ষেত্ৰত কালি এটা নিয়মাৱলী কৰিছে 10টা বজালৈকে দিছে বোলে কি ক'ব তাৰ নিয়মাৱলী মানে সেয়ে চৰকাৰে যি মন যায় তাকে কৰিছে চৰকাৰে বোলে কাইলৈ ক'ৰবাত মানে মোৰ পেট বিষাইছে বোলে হাগিবলৈ যাওঁ নেকি বুলি সুধি যাব লাগিব মোৰ সেনেকুৱা ধৰণৰ অৱস্থা কৰি পেলাইছে তেওঁলোকে মানে নিজকে ৰজা বুলি ভাবিবলৈ ধৰিছে গণতন্ত্ৰক স্বেচ্ছাচাৰী গণতন্ত্ৰক একেবাৰে খৰ্ব কৰি দিছে আমাৰ মৌলিক অধিকাৰ একেবাৰে নাইকিয়া কৰি দিছে গতিকে জনসাধাৰণে ডিচাইড কৰক এইটো জনসাধাৰণে জানিব লাগে এইবোৰ কথা চলি যাই চাব লাগে 10 টকীয়া 15 টকীয়া এইবোৰ আঁচনি লৈ পেলানি অৰুণোদয় আঁচনি লৈ ঝুমুৰ নৃত্য কৰি বিহু নৃত্য কৰি তেওঁলোকে যদি ভাবিছে উন্নতি কৰিছোঁ বুলি ভাবিছে তেনেহ'লে ভাল কথা তেওঁলোকৰ লগতে লাগক অন্ধভক্ত হৈ লাভ নাই ৰাইজ জাগক আপোনালোকে নিজেই চাওক কথাবোৰ চালি জাৰি আৰু কোন দিশে গৈ আছে অসম আজি স্মাৰ্ট চিটি হোৱা দিশত যাবলগীয়া অসমখন উল্টাকৈ গৈ পেলানি আমাৰ স্মাৰ্ট চিটি হৈ আছে এতিয়া উল্টা দিশত গৈ আছে গতিকে সেইও কথাবোৰ চালি জাৰি চাব লাগে জনসাধাৰণে দেখিছেনে যে জুবিন গাৰ্গৰ ঘটনা যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনা বহু সমস্যা আছে কিন্তু এই জুবিন গাৰ্গৰ যিবোৰ ঘটনা জুবিন গাৰ্গৰ যিটো ৰহস্যজনক মৃত্যু বা অকাল যিটো বিয়োগ সেই বিয়োগে বহু ঘটনা আচলতে অসমৰ বুকুত বহু জ্বলন্ত সমস্যা আছে যিবোৰ জ্বলন্ত সমস্যা বৰ্তমান সমস্যা হৈ আছে একচুৱেলি ক'বলৈ গ'লে এই জুবিন গাৰ্গক তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰাৰ নিচিনাই হৈছে কাৰণ যিজন মানুহ মানে শাৰীৰিকভাৱে একদম অসুস্থ তেখেতক লৈ গৈছে ছিংগাপুৰলৈ আৰু অসুস্থ হৈ যোৱাৰ পিছতো তেওঁক যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগিছিল এই শ্যামকানু মহন্ত নেকি এইটো আৰু তাৰপিছতে সিদ্ধাৰ্থ শৰ্মা নেকি এইকেইটাতো আছে তাত কিন্তু এইকেইটা শিয়ালহে বাঘকেইটা লুকাই আছে এতিয়াও গতিকে এই বাঘ হাতীকেইটা ধৰিব লাগে এই বাঘ হাতীকেইটাহে গোটেই খেলখন খেলি আছে যি নেকি নাটক হৈ আছে এতিয়া সেইকেইজনক ধৰিবলৈ এতিয়া চৰকাৰে এতিয়া কি কৰে নাজানো ন্যায়পালিকা গোটেইখনচোন চৰকাৰ আণ্ডাৰতে আছে তথাপিওচোন ৰাইজৰ মাজতহে ওলাই আহিছে এতিয়া এই বিষয়লৈ কি ক'ম আৰু এতিয়া বিজেপি কালি ন্যায় যাত্ৰাই বিজেপিয়ে সেই নাটক কৰি আছে ভাওনা কৰি আছে তেওঁলোকে এতিয়া আকৌ এইবাৰ অংকীয়া নাটক কৰিব কাইলৈ আকৌ এই বজাৱলী নাট কৰিব একেখন নাটকেই বিভিন্ন ধৰণৰ ভাষা বদলাই সিহঁতি কাম কৰি থাকিব এতিয়া কালি জুবিন গাৰ্গৰ যি বিজেপি পতাকা লৈ পেলাই গৈছে পতাকা লৈ জুবিন গাৰ্গৰ তেওঁলোকে ৰাজনীতি নকৰিব বুলি কৈছে ৰাজনীতি চবচে বেছি কৰিছে তেওঁলোকে আৰম্ভণিৰ পৰা তেওঁলোকে ৰাজনীতি কৰিছে মৰা একদম ঢুকুৱা দিনাখনৰ পৰা একদম যিখিনি তৎপৰতাৰে কাম কৰিছে মানে তেওঁ জানিলে যে তেওঁ ভাবিছিলে চাগে কেইজন মানে এনেই হুলস্থুল কৰিব আৰু দুদিনমান ঠাণ্ডা হৈ যাব এনেকুৱা বুলি এটা ধাৰণা আছিলে তেওঁ কিন্তু ইমান যে মানুহ আহিব তেওঁ সপোনতে ভবা নাছিলে সেই গতিকে তেওঁ ভাবিছিলে নাই এইবাৰ মই নিজে ওলাই যাওঁ বুলি কৈ তেওঁ সেইখন নাটক কৰিলে নাটক কৰি এতিয়া কি হ'ল কথাটো এতিয়া জয়ন্ত বল্লভ বৰুৱা নলবাৰীৰ পৰা উলিয়াইছে সেই কি ন্যায় যাত্ৰা নে কি তেওঁলোকৰ কি অৰ্থত কি যুক্তিত মানুহে এতিয়া বহুতে হাঁহিব লৈছে ট্ৰল কৰিবলৈ লৈছে এতিয়া এই বিষয়বিলাক লৈ